Welcome to Kaziranga National Park and Tiger Reserve. আৰু আমি দলংখন পাৰ হৈ কাজিৰঙাৰ ভিতৰলৈ সোমাই পৰিম আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব আমাৰ যাত্ৰা। আমি কিছু সময় এনেকৈ আহি এই দুটা হৰিণা দেখা পালোঁ। প্ৰথম দৰ্শন এই দুটা হৰিণা। তাৰ পাছত আৰু কি দেখা পাওঁ বলক গৈ থাকোঁ। এটা স্পিচিস আলাদা ন্যাশনাল পার্কে পাওয়া যায় না আৰু এনেকৈ অলপ আহি দুটা গড়ে একেলগে ঘাঁহ খাই থকা দেখা পালোঁ আৰু বাওঁফালেও কেইটামান আছে জুম কৰি দেখাইছোঁ। বাওঁফালে আপোনাৰ এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু সোঁফালে দুটা এটা দুটা সাতটা গড় দেখা পালোঁ একেলগে। আৰু আহি আমাক এই এখন নদীৰ কাষত ৰখাই দিলে। গম নাপাওঁ নদীখনৰ নামটো কি হয়, কিন্তু ভালেই লাগিছে ইয়াৰ দৃশ্যসমূহ। সকলোৱে আনন্দ উপভোগ কৰি আছে। সন্মুখত এটা গড় দেখা পালোঁ আৰু বাওঁফালে এটা বনৰীয়া মহ, যিয়ে আমাক থৰ লাগি একান্তভাৱে চাই আছে। চাওকচোন কোন টাইমত খেদি আহে সেইটো কোনো ঠিক নাই। আৰু এনেকৈ আমিও ৰৈ পেলাই অলপ তাক চালোঁ, কিন্তু একো নকৰিলে। আৰু গড়টো এইফালে এনেকৈ খাই আছে। ড্ৰাইভাৰজনে কৈছে গড়টো বোলে গাভিনী। ऊपर आगे बढ़ते हैं, वो बहुत डेंजरस है। अगर क्या अगर तुमको वो सर्च करने का समय सर्च कर लिया जब तक पेड़ से तुम भूखा प्यासा में पेड़ से नहीं गिरोगे तब तो वो पेड़ का नीचे रहता है। वो पेड़ का नीचे में खाते रहे। हम फिर भी एलिफेंट का फोटो खींचे। अच्छा ये टाइगर लोग को मारता है। अरे मारता है। असम स्टेट गवर्नमेंट। अच्छा ठीक है, एक बार वो लोग हम लोगों को टच नहीं कर पाएगा ना। हाँ ये बहुत भगाता है।